সঞ্জীৱনী মেঘৰ কথাৰে আৰু দৃষ্টান্ত দাসৰ আবৃত্তিৰে কবিতাৰ শিৰোনাম আঘোণ। আঘোণ উন্মাদ খাৰথি বিচৰা ই বুকুৰ উত্তল দাপোন। নিয়ৰ টোপালবোৰ যে নয়নৰ এচুলো হয় খাবতে বুকু। কি নৰা কি ধৰা কি মমতাৰ বালিচৰ কৰা। খাবতে পজা খাবতে ৰজা সকলোতে হিয়াবোৰৰ আৰ্তনাদ বিননি শুনা। আঘোণৰ হেমন্তৰ বুকু উপচাই থবলৈ ৰাণী লাগে। নেতাৰ গুটি ধানৰ আশা দেখি নৰাবোৰে নিৰ্পালি মাৰে। কি হেঁপাহ কি চিতা মাথো আঘোণৰ কামনা। শীত আহিব লাৱনী হাতে আৰামেৰে দেহা দুকুল উপচাই শুবা বুকুতে গুজি লৈ মনো চম্পা। অ' মোৰ নুবুজা হৃদয়ৰ বিদীৰ্ণ বতাজাক, তুমিও জানো নুবুজিবা মোৰ থৰথৰণিৰ চিৎকাৰ। পৰিলম ফুটপাত অথবা অলা বজাৰ চোহালত কান্দিব মইনা দুটা। ভয় লাগে সেয়ে মোৰ আঘোণৰ মৰমৰ মাত, ভয় লাগে দেখি ঠৰঙা লগা নৰাৰ হাহাকাৰ।